হেল্ল' গাইছ, ছটা মোটা আপডেট মোৰ এই অপ' মোবাইলটোত। আজি এই খেতিৰ দিনত কঠীয়া নি আছোঁ। এইফালে ৰাস্তা সেইটো যাব লাগিব দিয়া, পেলাওঁগৈ। দুফেৰা পেলালোঁ, এতিয়া এই ফেৰ মিলাই মেলি হ'ব চাৰিফেৰা, মানে দুফেৰা পেলালোঁ, এতিয়া গৈ আছোঁ। তো গাইছ গৈ আছোঁ এতিয়া এইফালে কঠীয়া লৈ পূৰা খোজকাঢ়ি বোকাত দেখিছে ধোঁৱা ওলাই গৈছে। বেছি পথা নাই, মাটি 2 বিঘামান আছে, লৈ গৈ আছোঁ। এতিয়া এইফালে হাবি মাজে মাজে যাওঁ, পথাৰত খোজকাঢ়িব নোৱাৰোঁ, ইমান বিষাই ভৰিটো। ৰাম ৰাম। পথাৰৰ মাজে মাজে এই ডাঙৰ দিছে নাই চালিয়া, কিবা সাপ চাপ, এতিয়া সাপ নোলাব। এইফালে পথাৰ দেখিছে, মানে পথাৰত যাবলৈ মন যায়, ইমান ভৰি বিষাই নহয়। কঠীয়া আনি আছোঁ, এই ধৈৰ্য হ'বা বুদ্ধুকা रहेगा क्या बोलिए মানে কঠীয়া আনি আনিব পাই গ'লোঁ। এইটো দুফেৰা আছে, দুফেৰা থৈ আহোঁগৈ পেলাই এতিয়া। তো এইফালে দুফেৰা আছে আৰু দুফেৰা লৈ লওঁ। এই ছটা মোটা এফেৰা আছে, কামে পেলাই লওঁ। তুলি লওঁ, ইয়াত দুফেৰা আছে লাষ্ট বুলি ক'ব পাৰি। কি হ'ব না এনেকৈ লাষ্ট লৈ লওঁ। এতিয়া হাতত আছে, হাতত লৈ লওঁ। জয় বাহুবলী। চলো। তো গাইছ লৈ গৈ আছোঁ, দুফেৰা পেলালোগৈ এতিয়া, চাৰিফেৰা, এতিয়া ছফেৰা হ'ব। পেলাওঁগৈ, এফালে গৈ আছোঁ এতিয়া, বৰ বিষ হৈ গৈছে। তো গাইছ হাবি মাজে মাজে মানে এখন আৰু হাবি বুলি ক'ব পাৰি, ছটা মোটা। তো গাইছ গৈ আছোঁ এতিয়া, এইফালে পিছফালে আছে ৰক্তিম, মানে ধৰিছিলে, ক'ত গ'লগৈ? ই ভিডিঅ' কৰিছিলে, আহোঁগৈ এতিয়া। মই ল'লোঁ মোবাইলটো। তো গাইছ হাবি মাজে মাজে আহি পথাৰ ওলালোহি। এইডাল কি জেং, তাত দেচোন ৰক্তিম। এণ্ট্ৰি পথাৰত চেক্স হৈ আছে যে, आ गया पहाड़ में, आ गया। क्या तो पेलांगे पेलाई लो। সেই দুফেৰা, চাৰিফেৰা, ছফেৰা আৰু নাই। এখনে পথাৰ এখন, এইখন এখন, এইফালে এখন, সেইফালে এখন, খতম। এইফালে ধৰিত্ৰী, এইফালে ভুঁৰি আছে, এডৰা ৰুলে বোলে খুইডাল লগত মিলি পলাই আছে। কঠীয়া ছফেৰা পেলালোগৈ, এতিয়া ঘৰলৈ যাওঁ। তাৰপিছত মা আহিব ফুৰিবলৈ, এতিয়া ঘৰলৈ যাওঁ, ভাতটো খাই লওঁগৈ, ৰাতিপুৱা ভাতেই খোৱা নাই। আছে মামাই ঘৰটো পাছফালে আৰু এডোখৰ কঠীয়াখিনি আমাৰ তুলিব এতিয়া। মায়ে দুফেৰা মানে ইয়াৰ পৰা দুফেৰামান তুলি লৈ যাব তালৈ। দেখিছোঁ কঠীয়া তুলিব এতিয়া, মই একদম খতম, গোটেই সজোৱা জেগাটো অলপ লগাই আছে। এইফালে মায়ে কঠীয়া তুলি আছে, এইবোৰ দেখিছে কঠীয়ানিখন আমাৰ। এতিয়া কঠীয়া তুলি আছে, ভূমি ৰুবগৈ, মানে তাত কঠীয়া পেলালোঁ, মানে নিজৰখিনি পৰা নিবলৈ মানে সেইখিনি ধৈৰ্য্য লগাই আনিছিলোঁ। এতিয়া নিজৰ কঠীয়া মায়ে তুলি আছে, যাব এতিয়া এইবোৰ কঠীয়া। মায়ে কঠীয়া তুলি আছে এইবোৰ। কেইবা তুলিব আমাৰ ইয়াত? অঁ
পোকে ধৰিছে এইবোৰ একদম খাই দিছে জুম কৰি পোৱা নাই দেখিছে বেছি পোকে ধৰিছে পানী গোট খাই থাকিলে এইফালে যাবলৈ এখন নাযাওঁ এতিয়া ন গৈ আছোঁ এতিয়া পথাৰলৈ মায়ে ভূমি ৰুই আছেগৈ তালৈ যাওঁ এতিয়া ভূমিটো নৰুব এনেই কৈছোৱে পাওঁ ভূমি আছে আগত যাওঁ এইফালে পথাৰ বোকা দেখিছেনে বোকা কালি ট্ৰেক্টৰ মাৰিলে চকা সোমাই পূৰা খতম মায়ে ভূমি ৰুই আছে প্ৰথম আৰম্ভণি আজি ভূমি ৰোৱা মানে ষ্টাৰ্ট দিছে লাহেকৈ এইফালে ভূই ৰুই আছে এটা কঠীয়া ৰুই আছে এইবিলাক এইফালে খুইদৈ দি ভূই ৰুই আছে এইফালে মাহঁতে আছে এইফালে ৰুই আছে কিছুমান তো গাইজ ভিডিঅ'টো ইমানে খতম কৰোঁ দেই এইটো ভিডিঅ' মানে ব্লগটো আৰু কঠীয়া ব্লগটো মানে এনেকুৱা মাহঁতে ভূই ৰুই আছে এতিয়া মই কঠীয়া মানে আহিছিলোঁ এপাক এতিয়া ঘৰ যাওঁগৈ এনেই এতিয়া ঘৰ যাওঁগৈ লগ পাম নেক্সট ব্লগত এতিয়া মানে বাই বাই নেক্সট ব্লগ মানে এনেকুৱা আজি বাই বাই দেই